नवाब चेरिटेबल फाउन्डेशननि मोनसे उफेरा बाख्नायथाव हाबाफारि शामसुल हक हुदा नवाब चेरिटेबल फाउन्डेशननि आफादगिरि बिथां नाजानायाव गावनि जायगायावनो थाना BSc आरो GNM नार्सिं फोरमान बिलाइ राननानै होनाय गोबां मदद होबोदों। दिनै दरं जिल्लानि सिङाव थानाय मंगलदै सोहोरनि साखाथि राजघाट हल सक नन्दन कानन विद्या निकेतनाव मोनसे ग्रेजुएसन सेरेमनि हाबाफारि खुंफुंदों। बे हाबाफारिनि गेजेरजों हायद्राबादाव थानाय रहिणी नार्सिं कलेजाव फरायनानै फैनाय BSc आरो GNM फरायना उथ्रिसार जानानै फैनाय बिजाथिफोरनो फोरमान बिलाइ गथायनानै होदों। लोगोसे बोसोरफ्रोमबो शामसुल हक हुदा बिथाङा बोसोरफ्रोमबो BSc GNM फरायहोनो थाखाय नवाब चेरिटेबल फाउन्डेशननि गेजेरजों हायद्राबाद आरो गुबुन गुबुन रायजोआव फरायहैनो खाबु होबोदों। दिनै बिथां हुदाया उदालगुरि आरो दरंनिफ्राय फरायहैनाय BSc आरो GNM नार्सिं उथ्रिसार बिजाथिफोरनो फोरमान बिलाइ गथायनानै होदों। जायनि जाउनाव फरायसा एबा नार्सिं बिथांमोना गोजान रायजोआव फरायहैनाय फोरमान बिलाइखौ जायगायावनो मोननो हादों। हाबाफारियाव गाहाय आलासि महरै बाहागो लाफैयो बर' वमेन जास्टिस फरामनि सुबुरुन्थायगिरि अनजालि दैमारि बिथाङा। হয়তো সঁচাকৈয়ে অত্যন্ত আনন্দৰ মুহূৰ্ত। মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। মই বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰোঁ, কিন্তু আজিৰ যিটো কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীটো বহুত বেলেগ আৰু সেইটো সঁচাকৈয়ে যিটো নবাব চেৰিটেবল ফাউণ্ডেশ্যনে কৰি আছে সেইটো কেৱল শলাগ ল'লেই নহ'ব, কেৱল ধন্যবাদ দিলেই নহ'ব। তেওঁলোকে যি হিউমেন ৰিচোৰ্চেছ ক্ৰিয়েট কৰি আছে আৰু এই অঞ্চলত বিভিন্ন ঠাইৰ পৰা আমাৰ ছোৱালীসকলক যি ধৰণে সা সুবিধা দিছে বাহিৰত নাৰ্ছিং কোৰ্চ কৰিবৰ কাৰণে। হায়দৰাবাদত আজি 2010 চনৰে পৰা ইয়াৰ পৰা বহুত ছোৱালী গৈছে। আজি তাৰ পৰা পাছ কৰি আহি আনকি ফৰেন কাণ্ট্ৰিটো আমাৰ ছোৱালীসকলে কাম কৰি আছে। সেইটো সঁচাকৈয়ে আনন্দৰ বিষয়। তাৰ কাৰণে মই বিশেষকৈ ধন্যবাদ দিব লাগিব নৱাব চেৰিটেবল ফাউণ্ডেশ্যনৰ চেয়াৰমেন লগতে মেনেজিং ট্ৰাষ্টি আমাৰ শ্ৰদ্ধাৰ শামসুল হক হুদা ডাঙৰীয়াক। তেখেতে এনেকুৱা যি ষ্টেপ লৈছে, তেওঁ আমাৰ ৰাইজক সেৱা কৰিছে আৰু সেই ৰাইজে তেওঁৰ ওপৰত সাংঘাতিক ধৰণে এটা বিশ্বাস কৰি তেওঁলোকৰ ল'ৰা ছোৱালীক অৰ্পণ কৰিছে আৰু তেওঁলোকে ৰাইজক পুনৰ সেৱা কৰাৰ এটা সুযোগ পাইছে। সেইকাৰণে মই যিসকলে বিশ্বাস কৰি, যিসকল পিতৃ মাতৃয়ে তেখেতক বিশ্বাস কৰি পেলাই ছোৱালী অৰ্পণ কৰিছে, হায়দৰাবাদত সুদূৰ হায়দৰাবাদত যি নাৰ্ছিং শিক্ষা গ্ৰহণ কৰি আহি এতিয়া পুনৰ মানৱ সেৱাৰ কাৰণে ব্ৰতী হ'বলৈ সুযোগ পাইছে, তাৰ কাৰণে তেখেতৰ লগতে মই পিতৃ মাতৃকো ধন্যবাদ দিছোঁ আৰু আমাৰ সকলো ল'ৰা ছোৱালীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত সময়সমূহত যিসকলে পঢ়িবলৈ যাব, নাৰ্ছিং কোৰ্চ ল'বলৈ যাব, তেওঁলোকৰ কাৰণে আপোনাৰ কি নাৰ্ছিংটো বহুত সময়ত বহুতে ভাবে যে এইটো সাংঘাতিক কাম নহয়, কিন্তু আমি সকলোৱে জানো যেতিয়া বেমাৰ হৈ মানুহ হস্পিটেলত থাকে, হস্পিটেলৰ পৰা ঘূৰি অহাৰ পিছত সদায় সেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যি নাৰ্ছক লগ পাওঁ, আমি তেখেতকে নাৰ্ছ বা ছিষ্টাৰ বুলি আমি যাক কওঁ, তেওঁকে সদায় আমি মনত ৰাখোঁ। গতিকে মানুহক সেৱা কৰিবলৈ বিভিন্ন ধৰণৰ পথ আছে আৰু এইটো আটাইতকৈ ডাঙৰ এটা সুযোগ বুলি মই ভাবোঁ। যিসকলে নাৰ্ছিং পঢ়ে আৰু তেওঁলোকে ডাইৰেক্টলি ইনভলভ হয় মানৱ সেৱাত আৰু সেই সেৱাৰ জৰিয়তে তেওঁলোকে নিজকো প্ৰতিষ্ঠা কৰিব পাৰে, নিজৰ ঘৰখনকো চলাব পাৰে, লগতে প্ৰত্যক্ষভাৱে আমাৰ মানৱ সেৱা দান কৰিব পাৰে। গতিকে ওলাই আহিব লাগে, যাব লাগে। সেইটো এটা সময়ত এটা কনচেপ্ট আছিলে।